নমস্কাৰ সকলোকে, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু হনুমানৰ কৃপাত আমিও ভালে কুশলে আছোঁ। আজি হৈছে হনুমান জয়ন্তী, মানে হনুমানজীৰ জন্ম উৎসৱ। সেয়ে প্ৰথমে নিজৰ থাপনাতে চাকি বন্তি জ্বলাই ধূপ ধূনা জ্বলাই অকণমান শৰাই আগবঢ়াই সেৱা সন্মান কৰি ল'লোঁ। তাৰপিছত হাজবেণ্ড অহাৰ পিছত আমি গ'লোঁ আমাৰ ওচৰতে থকা মৃত্যুঞ্জয় মন্দিৰলৈ বুলি। তাত যিহেতুকে হনুমান মন্দিৰো আছে, গতিকে তালৈকে গ'লোঁ। যিহেতুকে মই গোটেই দিনটো ব্ৰততে আছিলোঁ, সেয়ে মই হনুমান মন্দিৰত গৈ পোনপ্ৰথমে মোৰ নিয়ম নীতি যিখিনি আছিলে গোটেইখিনি কৰি ল'লোঁ। আৰু মোৰ যিখিনি সম্ভৱ, মানে যিখিনি মই পাৰোঁ মই সেইখিনিহে কৰিছোঁ। সেই হনুমানৰ ওচৰত মোৰ প্ৰাৰ্থনা সকলোৰে মংগল হওক, সকলোৰে মংগল কামনা কৰিলোঁ। সকলোকে ভালে কুশলে ৰাখক, যি মনৰ কামনা সকলোৰে পূৰণ হওক। হনুমানজীয়ে সকলোৰে মনৰ কামনা লগতে সপোন সকলোবিলাক পূৰ কৰক, তাৰে কামনা কৰিলোঁ। তাৰপিছত প্ৰসাদ লৈ সেৱা সন্মান কৰি দুটাই ঘৰলৈ বুলি উভতি আহিলোঁ। আৰু মই প্ৰসাদ ঘৰত থাপনাত দি গৈছিলোঁ আৰু সেই প্ৰসাদে সকলোকে দিয়াৰ কাৰণে ৰেডি কৰি আছোঁ। আৰু সকলোকে দিয়া হোৱাৰ পিছত ময়ো প্ৰসাদ লৈ ল'লোঁ। প্ৰথমে প্ৰসাদেৰে ব্ৰত ভাঙোঁ এতিয়া। আৰু প্ৰথমে হনুমানৰ ফেভৰেট বুন্দিয়া লাড়ুৰে মই ব্ৰত ভাঙিলোঁ। আৰু আপোনালোকে কেনেকৈ আজি ব্ৰত কৰিলে কমেণ্টত জনাব। গতিকে আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলোঁ। নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। জয় হনুমান।